হেল্ল' এভৰিৱান, স্বপ্নাছ ক্ৰিয়েশ্যন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ মোৰ তাঁতশালত বোৱা কেইযোৰমান মেখেলা চাদৰৰ কালেকশ্যন। আশা কৰোঁ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব আৰু মৰম দিব। তেনেহ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে এই অৰেঞ্জ কালাৰযোৰৰ পৰা আৰম্ভণি কৰিছোঁ। এইযোৰ মোৰ অৰেঞ্জ কালাৰৰ মাছাজ আছিলে মেখেলা চাদৰযোৰ। ইয়াত মই পলিষ্টাৰ পাত বৈছিলোঁ আৰু এনেদৰে আঁচলটোত আঁচু পাৰি পিনে মই তিনিশাৰী বুটা বাছি আকৌ আঁচু পাৰি দিছোঁ আৰু গোটেই গাটোতে এই তৰা বুটাটো দিছোঁ। এইটো ষ্টাৰ বুটা বুলি কয় বহুতে। মই ইয়াতে গ্ৰীণ, ব্লেক আৰু য়েল্ল'ৰে বুটা বাচিছিলোঁ। আৰু এইখন মেখেলাখনতো মই ছেম চাদৰৰ আঁচলৰ দৰেই তলত মই বাচিছিলোঁ আৰু ওপৰলৈ বুটা কৰি দিছিলোঁ। আৰু চাদৰখনৰ ছাইডত মই পাৰি ৰাখিছিলোঁ, পতি দিয়া নাই। আৰু এইযোৰ হৈছে মোৰ ব্লু কালাৰ নেক্সটযোৰ। এইযোৰ আছিলে যিটো ৰাজহংস সূতা বুলি কয়, সেইটো সূতাত বোৱা আছিলে। ইয়াত মই ব্লুৱেই বুইছোঁ আৰু তলত এই দহিখিনিও মই নিজেই বটি লৈছিলোঁ। এইযোৰ মই বকেট ষ্টাইলত বৈছিলোঁ। মই চাদৰখনত কোনো ধৰণৰ গাত বুটা ৰখা নাই। আঁচলটোত মই এনেকৈ বকেট ছিষ্টেমত ফুলখিনি ৰাখিছিলোঁ। আৰু মেখেলাখন আছে এইখন। মেখেলাখনত মই তলত এনেকৈ এঠাক বকেট ষ্টাইলত বুটা ৰাখি পিনে ওপৰলৈ বুটা ছিষ্টেমত মই বাছি দিছিলোঁ। কিন্তু মই চাদৰত কোনো ধৰণৰ পটি বা বুটা ৰখা নাই। আৰু এইযোৰ এইযোৰ হৈছে য়েল্ল' কালাৰ। এইযোৰ মোৰ বৰ মৰমৰ আছিলে। এইযোৰ মই বোৱা নাছিলোঁ, এইযোৰ মোৰ মায়ে বোৱা আছিলে। এইযোৰ আছিলে মোৰ পলিষ্টাৰ পাত বোৱা। এইটো হৈছে মাষ্টাৰ্ড য়েল্ল'। ইয়াতে এনেকৈ এইটো চেৰি বাছি দিছিলে মায়ে আৰু ওপৰলৈ গোটেই গাটোতে এনেদৰে ঘনকৈ এইটো চেৰিয়া বচা আছিলে। আৰু ছাইডত মই কাপোৰযোৰৰ পতি লগাই লৈছিলোঁ। আৰু মেখেলাখনতো ছেম তেনেকৈ চাদৰখনৰ নিচিনাকৈ ৰাখিছিলোঁ। এয়া চাওক, বৰ মৰম লাগে এই কাপোৰযোৰ মোৰ। আৰু নেক্সট এইযোৰ হৈছে হোৱাইট কালাৰ মাছাৰ সূতা। কেতিয়াবা আমাক মন্দিৰত যাবৰ বাবে, চাকি জ্বলাবৰ বাবে এনেকুৱা হোৱাইট কালাৰ মাছাজ কাপোৰ প্ৰয়োজন হয়। তো এইযোৰ মই মন্দিৰত পিন্ধিবৰ কাৰণে এনেদৰে বৈ লৈছিলোঁ। ইয়াতে মই এইটো আঁচু পাৰি মাজত বুটা দিছিলোঁ আৰু ছাইডৰ পাৰিটো এইটোক কয় ববি পাৰি বুলি। এইটো মই এনেকৈ দুটা কালাৰত গ্ৰীণ আৰু অৰেঞ্জ কালাৰত বুটা বাছি লৈছিলোঁ, পাৰিটো দিছিলোঁ। এইযোৰ আৰু মেখেলাখনো ছেম। আৰু নেক্সট এইযোৰ হৈছে মোৰ ৰেড কালাৰত মই ব্লেক বৈছিলোঁ। এইটো সূতাটো আছিলে মুনমুন সূতা। এতিয়া হয়তো এই সূতাটো নাপায়, কাপোৰযোৰ মোৰ বহুত দিনতে বোৱা আছিলে। তো এইটো ৰেড মুনমুনত মই এইটো বৈছিলোঁ, ব্লেক কালাৰৰ পাত সূতাটো বৈছিলোঁ। আৰু এইটো হোৱাইট চিফনেৰে মই তলত এনেদৰে ফুলখিনি ৰাখিছিলোঁ। আৰু ওপৰৰ চেৰিয়াখিনি মানে বুটাখিনি মই য়েল্ল', হোৱাইট আৰু পিংক কালাৰত দিছিলোঁ আৰু এইফালে পতি লগাই লৈছিলোঁ। নেক্সট এইযোৰ হৈছে গ্ৰীণ কালাৰত। এইটো গ্ৰীণ ৰাজহংস সূতাটো আছিলে। তাত মই পলিষ্টাৰ পাতটো মই বৈছিলোঁ ইয়াত। এনেদৰে মই গোটেই গাটোতেই এনেকৈ ঘৰ এটা গ্ৰীণ আৰু এটা ৰেড এনেকৈ কৰি মই গোটেই গাটোতে বাচিছিলোঁ। গোটেই কাপোৰযোৰত কোনো বুটা নাছিলে গাটোত চাদৰৰ। ইয়াত মই ৰুলেক্স এনেকৈ মাজে মাজে পাৰি দিছোঁ আৰু তলৰ ফালে এনেদৰে আঁচলটোত ফুলখিনি ৰাখিছিলোঁ। আৰু এইযোৰ হৈছে মোৰ সকলোতকৈ মৰম লগা আৰু মোৰ একেবাৰে কষ্টৰ কাপোৰ এইযোৰ মোৰ। এইযোৰ এই ডাঙৰ মগৰটোত মিনিমাম মোৰ ইয়াত 150মান চেৰি আছিলে ফুলটোত। এইটো মোৰ এটা ফুলত মোৰ 3 দিনকৈ লাগিছিলে, যিটো মই মাটিশালত বওঁ। তো মই মেখেলাখনত এনেদৰে ডাঙৰকৈ 3 লাইন ৰাখিছিলোঁ আৰু চাদৰখনত মই এনেদৰে 1 লাইন ডাঙৰ মগৰ বাছি পিনে ওপৰৰ ফালে গোটেই গাটোতেই মই সৰু এই মগৰটো বাছি দিছিলোঁ সৰুকৈ। আৰু মেখেলাখনত মই সম্পূৰ্ণ 3 লাইন মই
মগৰে ডাঙৰ মগৰটোৱে বাচিছিলোঁ। ইয়াত মই সৰু মগৰ দিয়া নাই। আৰু ছাইডত মই এইটো তিনিকণীৰ মই এইটো পটিটো মই লগাই লৈছিলোঁ। আৰু এইযোৰ আছিলে মোৰ ব্লেক কালাৰ ৰাজহংস সূতাটোত মই লুধিয়ান পাত বৈছিলোঁ ইয়াত মই। আৰু কাপোৰযোৰ মোৰ বহুত মৰম লগা এইযোৰ কাপোৰৰ ভিডিঅ' আপলোড কৰাই আছে। আজিলৈ আছিল এইকেইযোৰেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কোনযোৰ কাপোৰ আপোনালোকৰ বেছিকৈ ভাল লাগিলে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আৰু আগলৈও এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।